ৰঞ্জিত আছে পাঠাচাৰ খুচি তো জাগা নাপাব মই আছে পাঠাচাৰ খুচিটো নিজিকিব মই আছে ৰঞ্জিত দাস ক'ত পলাইছে কি দৰকাৰ নিজৰ বেটি এৰি পেলাই পাঠাচাৰ খুচি জাগা পাইছে হা শেষ বিজেপি চৰকাৰ শেষ মহাজোঁট চৰকাৰ বনাবলৈ গৈ আছে অহা 2 তাৰিখ মেয়ত আৰু 2 তাৰিখ মে মাহত 2 তাৰিখত বিজেপিৰ বিধায়ক শ্ৰাদ্ধ বিজেপি হাতাও আসাম বাঁচাও হয় না নহয় আৰু এই হেমন্ত বিশ্ব শৰ্মাই মাদ্ৰাছা বন্ধ কৰিছে মই খুলি দিম কি কৰিব কি কৰিব বাপ 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 ইমান দাদাগিৰি চৰকাৰ চলাই আছে ক'ত গ'ল হেমন্ত বিশ্ব শৰ্মা ক'ত গ'ল ইমান বাপ বাপ মোক যেনেকুৱা ধৰণৰ গালি দিছে বাপ বাপ কোৱা নাযায় এতিয়া মজা পালে ঘৰৰ ভিতৰতে থাক না হয় না নহয় ঘৰৰ ভিতৰতে থাক কি অৱস্থা কৰি লৈছে নিজে কৰি লৈছে এইটো মইতো কৰা নাই এইবাৰ হেমন্ত বিশ্ব শৰ্মাৰ হিৰোটো 0 হৈ গ'ল আমি এতিয়া মহাজোঁট হিৰো হৈ গ'ল এই কোনো চিন্তা নাই চৰকাৰ বানাই আছে বানাবই আৰু আমি অকল দিছপুৰত নহয় মহাজোঁট চৰকাৰে হোৱাৰ পিছত আকৌ আমি BTC অঞ্চলতো BPF-এ আকৌ চৰকাৰ গঠন কৰিব BTC পৰাও হটাও বিজেপি অকল অসম নহয় BTC দিছপুৰ হওক ক'ত হওক মুঠতে আসামৰ পৰা পুৰা গেট আউট কৰিব লাগে আমাক এনেকুৱা চৰকাৰ নালাগে আজি বিজেপিয়ে ধৰ্মৰ নামত বিভাজন জাতিৰ নামত বিভাজন কোনে আনিছে এইটো কোনে আনিছে আজি জাতিৰ নামত দেখা নাই শুনিছে না নাই শুনি আছে না বিজেপিয়ে কি ধৰ্মৰ নামত বিভাজন আনিছে না নাই সেইটো হিন্দু সেইটো খ্ৰীষ্টান সেইটো মুছলিম কৰিছে না নাই তেতিয়া আমাক এনেকুৱা চৰকাৰ নালাগে জাতিৰ নামত ডিভিজন জাতিৰ নামত ভাগ এইটো বঙালী এইটো মুছলিম এইটো অসমীয়া এইটো বাঙালী এইটো বড়ো এই বিজেপিয়ে কৰিছে কোনেওতো কৰা নাই আগত ইমান ভাল আছিল মই বিশ্বাস কৰি পেলাই কৈছিল বিজেপিৰ লগত 2016 কিন্তু নাই একদম বিয়া ভিতৰত একদম শেষ মাইনাছে মাইনাছ 100 প্লাছটো নহয় 100 মাইনাছ বিজেপি মাইনাছ ক'ত এই সৰ্বকটো মাইনাছ নহয় মাইনাছ ক'ত প্লাছ দেখি আছে ইহঁতে প্লাছটো ক'ত মাইনাছ গলগঞ্জ মাইনাছ ফুটবিলাসীপাৰা মাইনাছ সৰ্বক মাইনাছ পাঠাচাৰ খুচি মাইনাছ বৰপেটা মাইনাছ বৰপেটাও শেষ গুণেন দাস গেল অহাকালি মিটিং কৰিব মই গুণেন দাস হাৰিব বৰপেটা সদৰত আৰামছে কংগ্ৰেছ আহিব আৰু সেই পাঠাচাৰ খুচিত আৰামছে কংগ্ৰেছ আহিব ৰঞ্জিত দাস খিনিকে জিকিব ইয়াক ৰঞ্জিত দাস খিনিকে জিকিব কিবা দাম আছে তাৰ ই বোলে বিজেপিৰ প্ৰেচিডেণ্ট বোলে আসামৰ দাম নাথাকা প্ৰেচিডেণ্ট আৰু এই ৰঙিয়া ভৱেশ কলিতা গেল কোনটো মাইনাছ জানে লোৱাৰ আসামৰ পৰা আমি লওঁ গলগঞ্জ ফুটবিলাসীপাৰা ইয়াৰ পিছত সেই সৰ্বক বৰপেটা পিছত ডাইৰেক্ট যাব আপুনি ৰঙিয়া দুধনৈ বৰক্ষেত্ৰী আৰু মেলা আছে ঢেকীয়াজুলি গহপুৰ চতিয়া বিফুৰীয়া এইবিলাক চব মাইনাছ তেলৰ দাম বঢ়োৱা এইটোতো আমাৰ চবে জানে আজি বিজেপি চৰকাৰ আহিছে বুলি চবে মানে শান্তি বিচাৰিছিলে কিন্তু এই বিজেপি চৰকাৰৰ দিনত অশান্তিহে বেছি হৈছে হয় না নহয় অশান্তি মোকে বিৰাট ভয় খাই আছিল না হেমন্ত এইবাৰ 0 হৈ গ'ল জানে হেমন্ত বিশ্ব শৰ্মা দিছপুৰৰ পৰা আউট হাগ্ৰামা মহিলাৰী ইন হয় না নহয় এইবাৰ হেমন্ত 0 হাগ্ৰামা হিৰো হয় না নহয় হয় না সূৰ্যত উত্তাপ বিচাৰি আমাৰ যাত্ৰা
চন্দ্ৰৰ পোহৰৰ দৰে আমি দিম স্বচ্ছ বাৰ্তা। আপোনাৰ মঞ্চ, আপোনাৰ কণ্ঠ, চানমুখ।